টাকলা বস হিলা ডালা না এটা কি বস্তু চালু হয়ে আছে সব কয়লা কয়লা একদম এই পিছপিনে বাংলাদেশ মোৰ পিছপিনে মই ইয়া দেখো একদম পুরা চাওক আপোনালোকে একদম চেন্ডেলত এক পাহাৰৰ টপ হিলত মানে আমাৰ অসমৰ এটা আৰু বাইদেউক লগ পাইছো তো বাইদেউৰ পৰা এইটো পাথৰেদি বনাই বাংলাদেশৰ কেক খাইছো কি ৰে ভাই হাতত এক টাকা নাই মোৰ দৰে ফকন নিগত নাই সো গাইছে ওয়েলকাম টু মাই চ্যানেল ইয়ার মার্টিন ইজ হিয়ার তো আজি যাম গাইছ আমি বাংলাদেশৰ বৰ্ডাৰৰ ওচৰত আৰু আপোনালোকক দেখুৱাম বাংলাদেশৰ বৰ্ডাৰ তো ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰৰ মাজত মানে কি ডিফাৰেণ্ট কেনেকুৱা হয় সেইটো দেখুৱাম সো চাই থাকক আপোনালোকে টাকলা বস কিউ হিলা ডালা না এতিয়া আছো নাঙ্গা পঙ্গা একদম পুরা চাব পৰা আপোনালোকে এয়া নাঙ্গা পঙ্গা চ' নাঙ্গা পঙ্গাৰ পৰা অলপ ভাল কাপোৰ চাপোৰ পিন্ধো তাৰপিছত বলক আমি যাম বাংলাদেশৰ বৰ্ডাৰত আৰু মই এয়া চাব পাৰে মই এতিয়া টাকলা বাছৰ পৰা ডাইৰেক্ট একদম টপি বাছ হৈ গৈছোঁ এয়া টপি বাছ মই এতিয়া টপি বাছ কৰিম তো চাই থাকক আপোনালোকে আৰু আজি মেঘালয়ৰ মই মানে বহুত যিবিলাক মানুহ আছে দুখীয়া মানুহ বা কেনেকুৱা মানুহ মেঘালয়ৰ মানুহ কেনেকুৱাকৈ থাকে সেইবিলাক মই দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'ৰ থ্ৰুত তো চাই থাকক আৰু মোক ল'বলৈ আহিছে মোৰ ফ্ৰেণ্ড আৰু মোৰ ফ্ৰেণ্ড বহুত দূৰৰ পৰা আহিছে মোৰ ফ্ৰেণ্ড এতিয়া ব্ৰাদাৰ কাম হিয়াৰ মোৰ ফ্ৰেণ্ডে আহি গৈছে বহুত দূৰৰ পৰা মোক ল'বলৈ মোক ঘূৰাব আজি পুরা গোটেইখিনি জায়গা দেখুৱাবলৈ চেষ্টা কৰিম আৰু বাংলাদেশকে বর্ডার উধর যাবেন আপনি ও ভাই বাংলাদেশের বর্ডার ওখানে যাবেন কেন রাগ উঠছে নাকি এ কুছ ভি নেই বলতে মতো ওটা ভাই থাকক বাংলাদেশের বর্ডার পৰা ঘূৰি আহো আমি হে গাইছ আহি এটা বম বস্তু এটা পাইছোঁ এই পিছত চাব পাৰে আপোনালোকে যে KGF মুভি যে চাইছে সেই KGF মুভিটোত যিবিলাক আপোনাৰ কলাৰ গ'ল্ড যেনেকৈ কয়লা হয় এইবিলাক কয়লা সেইবিলাক মুভিত KGF মুভিটোত যিবিলাক কয়লা দেখুৱাইছে সেইবিলাক কয়লা হ'ল এয়া কয়লা এইবিলাক কিয় मतलब ये कैसे टाइप का कोयला है ये मीडियम मिक्सचर भी है जैसे कि और बहुत ये है मतलब ये उधर फैक्ट्री में क्या जलाते हैं ना इसके ये फैक्ट्री का ये हाँ वो तो जलाता है यहाँ से लेके जाके और यहाँ से पूरा कोयला निकलता है कि इधर से सब इधर से जगह इधर मतलब কয়লা ইয়াতে আপোনাৰ গৈ হেৰি কৰে ষ্টক কৰি ৰাখে ইয়াতে ৰাখাৰ পিছত যেতিয়া কয়লা খুলি দিয়ে চৰকাৰে তেতিয়া মানুহে এইবিলাক কি কৰে যেনেকুৱা ধৰক বাহিৰৰ দেশত যেনেকুৱা কাণ্ট্ৰি এজ লাইক ডেট বাংলাদেশ তাৰপিছত এনেকুৱা দেশ যে অসম বা আমাৰ ভাৰতৰ ভিতৰত যিবিলাক ষ্টেট আছে চব ষ্টেটত এনেকুৱা দি থাকে তো এতিয়া কয়লা বন্ধ সেইকাৰণে মানুহে তাৰমানে ইয়াতে এইবিলাক আনি ষ্টক কৰি থৈ দিছে একদম এনেকুৱা লাগি আছে যেনেকুৱা যে KGF মুভিত যে আমি চাইছোঁ তেনেকুৱা এটা মানে পৰিস্থিতি ইয়াত পৰিৱেশটো একদম তেনেকুৱা লাগি আছে একদম ভয়াবহ পৰিস্থিতি বহুত মজা লাগিছে মানে দেখুৱাই আছোঁ মই চাব পাৰে এইবিলাক চব কয়লা হয় এইবিলাক চব কয়লা একদম তাৰে এইবিলাক চব কয়লা হয় কয়লা যোনটো চাই আছে এইটো হ'ল জ্বলোৱা নাই চ' জ্বলোৱা নোহোৱাৰ কয়লাৰ দাম কম আৰু তাতে জ্বলোৱা আছে এইটো মই দেখাই আছোঁ তাক আপোনাৰ হেৰি তাৰমানে জ্বলোৱা কয়লা থাকে সেইবিলাক এজ লাইক একদম দেখা তেনেকুৱা লাগে যে এইবিলাক যে আমি যে খৰি কাটি যে জ্বলাই দিয়াৰ পিছত যেনেকুৱা লাষ্টত এটা কয়লাৰ নিচিনা হয় না একদম তেনেকুৱা ধৰণৰ হয় সেইটো ইয়াতে নাই মই দেখাবলৈ বহুত চেষ্টা কৰিলোঁ বাট ইয়াতে বিচাৰি নাপালোঁ আৰু সেইটো ফেক্টৰীত আছে তো ফেক্টৰী বহুত দূৰ হয় মই দেখাব পৰা নাই চ' নেক্সট টাইম যদি ফেক্টৰীত যাওঁ তেনেহ'লে আপোনালোকক দেখুৱাই দিম আৰু কি ভয়াবহ এটা পৰিস্থিতি চাব পাৰে চাৰিওফালে একদম সকলো চাৰিওফালে একদম জংঘল এনেকুৱা লাগি আছে এমাজন ফৰেষ্টত আহি আছোঁ আৰু এমাজন ফৰেষ্টৰ মাজেদি যোনটো ৰাস্তা আছে সেইটো ৰাস্তা দি যাই আছোঁ এনেকুৱা লাগি আছে কি ক'ম আৰু ভয়ো লাগে তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি কৰিম কিন্তু কি নকৰোঁ চাব পাৰে গাইছ এতিয়া আগত ইয়াতে মানে বাৰিষাৰ কালত ইয়াতে পুৰা পানী হয় বাৰিষা मतलब जब बारिश के जब आते तब इधर तो पानी होता है ना इधर हाँ यहाँ पे बहुत बड़ा सा पानी होता है बहुत बड़ा पानी होता है बहुत बड़ा मतलब ইয়াতে চাই আছোঁ আপোনালোকৰ এইটো চাওক এটা বস্তুটো বহুত মজা লাগিছে এয়া চাওক ইয়াতে দলং কি মজা দলং মই উঠি কেনে দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাব পাৰে এয়া দলংটো চাওক এয়া চাওক ক'ত কি বনাই থৈছে ভাই কি কম মানে চাব পাৰে আপোনালোকে মোৰ চাৰিওফালে চাওক
ইয়াৰ পিছত সি আছে আৰু ইয়াতে মানে মই শুনা পালোঁ ইয়াৰ ওচৰত মানে ইয়াতে বাঘ এলিফেণ্ট এইবিলাক চব আছে তথাপিও মানে এইটো জংঘলত চব আছে তাৰমানে ই মানে দেখা পাইছে তথাপিও মোৰ ভয় লাগি আছে কিন্তু তথাপি যাবলৈ মই তাতে যামেই মানে যেনেকৈ হওক নহওক মই যামেই তাতে এয়া চাওক একদম পূৰা চাইনাত যে হেৰি থাকে আপোনাৰ এটা বহুত ডাঙৰ হেৰি আছে না যোনটো ফেমাছ মোৰ মনত নাই তাতে যে যোৱাটো চিৰিটো এনেকুৱা টাইপৰ তো এনেকুৱা লাগি আছে পূৰা এনেকুৱা চাইনাত আহিছোঁ বাপৰে ভাই সেই গাইছ আহি এটা বস্তু পাইছোঁ আমাৰ ইয়াতে লগত তিনিটা সৰু সৰু পোৱালি পাইছোঁ পোৱালিকেইটা কুৱেশ্যন কৰিবলৈ মই চেষ্টা কৰিম এয়া চাওক ব্ৰ कैसे हो अच्छा क्या खाना वगैरह खाया ना अभी इधर क्या कर रहा है खेलने के लिए आया हाँ। लेकिन इधर तो आप तो बैठा है हाँ, मेरे देश आने में रहा है हाँ तुम्हारा दोस्त आ रहा है तो तब खेलोगे ना कौन से क्लास में पढ़ते हो 3 ক্লাছ 3 में আৰু তো যেতিয়া মই ইয়াতে আহিছিলোঁ ইয়াতে আহি মানে এনেকুৱা জংঘল মানে ঘানা ভাৰানা জংঘল তো এনেকুৱা বস্তু দেখা পাইছোঁ ইয়াৰে মানুহ কিমান কষ্ট কৰে সেইটো মই আজি নিজে অবজাৰ্ভেশ্যন কৰিবলৈ আহিছিলোঁ তো মই চালোঁ ইয়াতে কিমান মানুহ কষ্ট কৰি থাকে ইয়াতে পানীৰ অভাৱ তাৰপাছত স্কুল কলেজৰ বহুত অভাৱ ইয়াতে বহুত ল'ৰা ছোৱালী আছে এনেকুৱা ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে স্কুলত মানে স্কুলে নাই ইয়াৰে পৰা কমচে কম স্কুলত যাবলৈ হ'লে আপোনাৰ 5 কিলোমিটাৰ 6 কিলোমিটাৰ 7 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত তথাপিও ইয়াৰে মানে সৰু সৰু ল'ৰা বা ছোৱালী এনেকৈ ষ্টুডেণ্ট আছে তেওঁলোকে হাৰ মনা নাই স্কুলত যাই কেনে পঢ়ে আৰু কি ক'ব আমাৰ মানে তাতকৈ আমাৰ অসমত মানে সৰু সুৰা ল'ৰা ছোৱালীও ইয়াতে যেনেকৈ ইংলিছত স্পিকিং কৰে মানে কি ক'ম মই আচৰিত গৈছোঁ তাৰমানে এনেকুৱাকৈ ইংলিছ কথা কয় তাৰমানে মই মানিছোঁ দেই ইয়াত মানে যিটো জোচ জুনুন মানে ইয়াৰে পৰা বজাৰ কৰিবলৈ যায় বুলি খোজকাঢ়ি যায় 5 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত তাৰে পৰা যদি এক বস্তা চাউলৰ বস্তা কঢ়িয়াই লৈ আহে 25 কেজি 10 কিলোমিটাৰ দূৰত 25 কেজি তথাপিও প্লেন ৰাস্তাত নহয় একদম যায় আপোনাৰ হেৰি গৈ কান্ধত লয় বা মাথাত লয় মূৰত লৈ একদম ধৰক একদম আপ যেনেকৈ পাহাৰ এইটোতো পাহাৰে তাতে তলত মানে সেইখিনি য'ত বজাৰ আছে তাত তাৰমানে অলপ নিচা হয় তো নিচৰ পৰা ওপৰলৈ উঠিবলৈ কিমান কষ্ট লাগে সেইটো আপোনালোকে গমেই পায় হয়তো কিজানি তো সেয়া আজি মই মানে ইয়াতে সেইবিলাক বস্তু অবজাৰ্ভেশ্যন কৰিবলৈ আহিছোঁ চ' আহি এটা বস্তু পাইছোঁ ইয়াতে একদম পাহাৰৰ টপ হিলত মানে আমাৰ অসমৰ এটা মানে মাইকী লগ পাইছোঁ ইয়াতে মানে বাইদেউক লগ পাইছোঁ তো বাইদেউৰ পৰা শুনিবলৈ চেষ্টা কৰিম আমি যে বাইদেউ ইয়াতে কি কৰি আছে ইমান অসমৰ পৰা মেঘালয়ত ইমান এটা টপ হিলত আহি তাতে যাতায়াতৰ আমাৰ অসমত যাতায়াতৰ ব্যৱস্থা আছে ইয়াতে তাতে যাতায়াতৰ ব্যৱস্থাও নাই তো পানীৰ অভাৱ তাৰমানে বহুত কষ্ট হয় ইয়াৰে পৰা মাৰ্কেটত যদি যাব লাগে কমচে কম 5 কিলোমিটাৰ 7 কিলোমিটাৰ দূৰত যাব লাগে চ' বাইদেউক এতিয়া আমি কুৱেশ্যনটো সুধিবলৈ যত্ন কৰিম তো বাইদেউ ইয়াতে কিমান বছৰ ধৰি থাকি আছে আপুনি 2 साल হৈছে 2 বছৰ ধৰি বাইদেউ ইয়াতে থাকি আছে ইয়াতে কি কাম কৰি আছে কয়লা কাটে কয়লা কাটে চ' বহুত কষ্ট কৰে বাইদেউ আৰু বাইদেউ হাজবেণ্ডে কি কৰি আছে আপোনাৰ এটো কয়লা কাটে তেওঁ কয়লা কাটে আৰু ইয়াতে কেনেকুৱা কষ্ট ফিল কৰি আছে আপুনি কষ্ট লাগিছে কষ্ট আছে তো পানী নাপায় কি নাপায় এনেকৈ থাকি আছে আপোনালোকে চাওক এইটো হ'ল অসমৰ মানুহ হয় অসমৰ মানুহ আহি ইয়াতে কাম কৰিবলগীয়া হৈছে আজি তো চাওক অসমত মানে কি ক'ম অসমত কি কোনো কাম নাই মানে অসমত কি মানুহক এতিয়া কোনো চাকৰি দিব নোৱাৰে বা কোনো কাম দিবলৈ নোৱাৰে যে এইবিলাক আমাৰ অসমৰ মানুহ বাহিৰত আহি থাকিবলগীয়া হয় তথাপি এনেকুৱা এটা জেগাত য'ত পানীয়ে পোৱা নাযায় চ' প্লিজ গাইজ যিবিলাক অসমৰ মানুহ আছে চব এটা ভিডিঅ'ত লাইক মাৰি দিয়ক আৰু এনেকুৱা শ্বেয়াৰ মাৰক যাতে এইটো ভিডিঅ'টো একদম ওপৰলৈকে যায় আৰু চৰকাৰে যাতে আমাৰ বিষয়ে কিবা এটা ভাবে যে আমাৰ মানুহখিনিৰ বাবে কি কৰিব লাগিব কি কৰিব নালাগে বাইদেউ আপোনাৰ ঘৰ অসমৰ কোনখিনিত নিকাচি চ' বাইদেউৰ ঘৰ অসমৰ নিকাচিত আৰু আপোনাৰ হাজবেণ্ডৰ আমাৰতো এইটো তাৰ গৌতী যিয়ে নহওক বাইদেউ মানে মনত নাই আৰু মানে চেষ্টা কৰিছিল মনত কৰিবলৈ চ' ঠিক আছে বাইদেউ এইটো বেবী হয় ন আপোনাৰ ল'ৰা হয় ন টিকলি কি নাম কি অভিজিত নামটো অভিজিত ঠিক আছে বাইদেউৰ মানে শুভকামনা থাকিল আৰু বাইদেউ যাতে বহুত তাৰিখী কৰিব পাৰে চ' যাই আছো ঠিক আছে বাইদেউ থেংক ইউ হা অ'কে আৰু এটা বস্তু দেখা পালোঁ এয়া চাওক এইটো হ'ল বটগছ চাওক বটগছৰ ষ্টাইলটো চাওক আপোনালোকে এয়া চাওক কেনেকুৱা ধৰণৰ এয়া দেখাই আছোঁ মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম এয়া চাওক বটগছটো চাওক আপোনালোকে আৰু এয়া চাওক কি মজা ন ইয়াতে এয়া চাওক একদম কেনেকুৱা ধৰণৰ ইয়াতে বহিব পাৰিম ইয়াতে ये देखो मैं खेल रहा हूँ अभी ये देखो ये पूरा रस्सी का नहीं এইটো ৰছী নহয় এইটো গছৰ একদম চাব পাৰে আপোনালোকে গছৰ পৰা গছৰ ডালি দি
গছৰ ডালেদি আহি কেনে এইটো একদম পুৰা হেৰি হৈছে ঝৰ্ণা হৈছে এটা এই ঝৰ্ণাত আমি বহি কেনে এইয়া ঝুলি আছো এইয়া চাব পাৰে ঝুলি আছো মজা লাগিছে পুৰা একদম वाह क्या वाइब है ठीक है ये भाई का देखो देखो ये पैर कट गया भाई देखो देखिए दिखाओ तो किधर कट गया इधर नीचे कट गया भाई अरे यार इधर ना इधर तो कुछ कपड़ा वगैरह है ये देखो एकदम पूरा साग अपन लोग एकदम চেণ্ডেলত একদম পুৰা তেজ ওলাই কেনে একদম কেনেকুৱা হৈ গৈছে এই মোৰ কাৰণে ইমান কষ্ট কৰি আছে মোৰ কাৰণে আহিছিল বহুত বেয়া লাগি আছে মোৰ এতিয়া এয়া চাব পৰা আপোনালোকে বহুত মানে দৌৰি আহিলোঁ তাৰমানে একদম পুৰা ওপৰৰ পৰা নিচকলৈকে দৌৰি আহিবলৈ মন নাযায় তথাপিও অট'মেটিক মাধ্যাকৰ্ষণিক বলে আমাক মানে টানি থাকে সেইকাৰণে আমি দৌৰি আহিবলগীয়া হৈছে আৰু এয়া চাব পাৰে কেনেকুৱা এটা মজাৰ দৃশ্যটো এবাৰ চাই লওক আৰু সৌৱা হ'ল বাংলাদেশ সেইটো আগত এইটো হ'ল বাংলাদেশ তো আমি এতিয়া আৰু ইয়াৰ ফ্ৰেণ্ড পাই গ'ল সিহঁতে আহি ইয়াতে ভিডিঅ' বনাই আছে কিবা কিবি কৰি আছে তাতে আমাক মাত দিলে আৰু আমি তাৰ ওচৰত যাই আছোঁ আৰু এটা কথা কৈ আছোঁ আপোনালোকে হ'ল যে চাওক মানে কমচে কম 25 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ ধৰক ইয়াতে আমি থাকোঁ ইয়াতে পাহাৰ ইয়াতে মাজত পাহাৰ আৰু ইফালে হ'ল বাংলাদেশ তো ইয়াৰে পৰা ডাইৰেক্ট পাহাৰৰ ওপৰলৈকে উঠিছোঁ তাৰপাছত একদম নামি বাংলাদেশৰ বৰ্ডাৰৰ ওচৰত ইয়াতে আহিছোঁ তো এতিয়া কথা হ'ল যে আমি উঠোঁতে কোনো প্ৰব্লেম হোৱা নাই বহুত কষ্ট হৈছে তথাপি নামোতেও প্ৰব্লেম হৈছে সেইটো প্ৰব্লেমটো কি তাৰমানে মাধ্যাকৰ্ষণিক বল যিটো পৃথিৱীৰ মাধ্যাকৰ্ষণিক বল আছে সেই বলে ওপৰৰ পৰা আমাক টানি লৈ যাই আছে এনেকুৱা লাগি আছে মানে আমি নিজে দৌৰা নাই মানে অট'মেটিক আমাক কোনোবাই দৌৰি আছে তাৰমানে এনেকুৱা লাগিল আৰু এতিয়া ইয়াতে ফ্ৰেণ্ড ইহঁতক পাইছোঁ ইহঁতক কিবা কিবি সুধিবলৈ চেষ্টা কৰিম মই এইটো চাই থাকক আপোনালোকে এয়া চাওক সিহঁতৰ ফ্ৰেণ্ড এয়া আৰু এটা ইয়াতে तो ये तो किबा किबि सुधिब जत्न ब्रदर कब आया था इधर हाँ ये हंसो मत बोलो कुछ शर्म आता है क्या क्यों इन लोगों को शर्म आता है आही আৰু কেইটামান বস্তু মানুহ লগ পাইছোঁ ইয়াতে চাওক এওঁলোকে কিমান কষ্ট কৰি আছে তো সেইখিনি মই মানে আপোনালোক দাঙি ধৰিবলৈ চেষ্টা কৰিম তো বাইদেউ तो आपको कैसा लग रहा है मतलब इतना मेहनत कर रहे हैं देखिए এইটো চাওক এইবিলাক চব্জি একদম তলৰ পৰা লৈ কেনে তলৰ পৰা কমচে কম আপোনাৰ 5 কিলোমিটাৰ 10 কিলোমিটাৰ বা 15 কিলোমিটাৰ দূৰত যায় এইবিলাক চব বিক্ৰী কৰে তো চাওক এওঁলোকৰ কিমান কষ্ট तो हेतु हम जानने চেষ্টা কৰিম বাইদেউ मतलब आपको कैसा लगता है मतलब जब नीचे से ऊपर तक आते हैं तो कितना मेहनत है हम लोग हाँ जस्ती तुकले कष्ट जस्ती हाँ मतलब बोल रहा है कि बहुत ज्यादा मेहनत करना पड़ता है मतलब बहुत कष्ट হয় আৰু এই কৈ আছে আৰু এওঁলোকে এইবিলাক লৈ কেনে বিক্ৰী কৰে যিখিনি পইচা পায় সেইখিনি পইচা দিয়ে পুৰা ফেমিলি চলায় তো চাওক আমাৰ য'ত গাঁৱত থাকে তেওঁলোকে হয়তো কষ্ট কৰে বাট এনেকুৱা কষ্ট মই আজি জীৱনৰ প্ৰথমবাৰৰ কাৰণে ফিল কৰিলোঁ মানে কেনেকুৱা কষ্ট আপুনি বস্তুখিনি তো কৰিয়ে লৈ যাব লাগে সেইটোতো বেলেগ কথাই কিন্তু সেইটো এটা কথা যে ওপৰৰ পৰা এনে নিজে অকল বডিটো লৈ খোজকাঢ়ি যাওঁতে ইমান কষ্ট হয় তথাপি এওঁলোকে চাওক কমচে কম 20 কিলো বা 30 কিলো বস্তুকেইটা লৈ কেনে ওপৰত যায় ওপৰৰ পৰা আকৌ বজাৰত যায় কেনে বিক্ৰী কৰে তাৰপিছতহে ফেমিলি চলাব পাৰে তো এইখিনি মই আপোনালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ যে ইয়াতে মানুহে কিমান কষ্ট কৰে ট্ৰেডিশ্যনটো চাওক এয়া এনেকুৱা হ'লে এওঁলোকৰ ট্ৰেডিশ্যন চ' যাই আছে বাইদেউ টাটা হা বাই অ'কে কৈ আছে চিংৰি মাছ না চিংৰি মাছ আনিছে এইবিলাক ঘৰত লৈ যায় বজাৰৰ পৰা আনিছে ঘৰত লৈ বনাব খাব আৰু মাতিব আমাকো চাব পাৰে এইটো হ'ল ৰাস্তা আৰু এয়া চাওক ৰাস্তাৰ পৰা 1 ফুট মানেও যদি আপোনালোকে কিবা হেৰফেৰ হৈ যায় তেনেহ'লে ডাইৰেক্ট তলত এয়া চাওক তলত এইটো গছৰ কাৰণে দেখা পোৱা নাই কিন্তু তলত কমচে কম কিतना কিলোমিটাৰ কিतना ফিট होगा नीचे मतलब কমচে কম আপোনাৰ গৈ আৰু কমচে কম 1000 ফিট 1000 বা 2-3,000 ফিট তলত যাই পাব ইয়াৰ পৰা পৰিলে আপোনাৰ হাৰা ঘোৰাও বিচাৰি পোৱা নাযায় তো এনে চাওক দৃশ্যটো চাওক এবাৰ সেয়া চাওক ক'ত আহিছোঁ মই फ्रेंड এটা বস্তু দিলে थैंक यू ब्रदर इधर पूरा आके मतलब क्या बोलो वो देखो पोस्ट दीजिए ना कि वो हंस रहे हैं पूरा मतलब पूरा फन मतलब तो पोस्ट दीजिए एक একদম পাহাৰৰ হিলত আছো ইহঁতক লগ পাইছো আৰু এয়া হ'ল মানে yes everybody is fine she said that hi sir so how is the Josh say yes sir Yes, nice. how is the Josh Yes. It's so beautiful. बहन इधर क्या है हाँ सब्जी और
ये तो पूरा सब्जी सब्जी लग रहा है, इधर तो पूरा खाने वाला चीज है, सब्जी है ना। There is Lusunli. That is muri. She call it that is muri. Yes. And that is also muri. Yes. And that is vegetables and like it's fish. Machli. मछली है मतलब पूरा লাজ পাই আছে তাৰমানে ইয়াত লগ পাইছো পুৰা মজা লাগিছে একদম বেলেগ ধৰণৰ নেক্সট লেভেলৰ মজা লাগিছে একদম পুৰা জোশ বহুত জোশ আছে ইহঁতৰ তাৰমানে তো you don't like Bollywood? I don't like Bollywood. I like serial. Oh, she don't like Bollywood. He likes serial. तो कौन सा वाला सीरियल देखते हैं आप? एक बार बता दीजिए हमारे दर्शक को. Kotha kahini. कोथा का नहीं है बंगाली है ना Yes. बंगाली सीरियल देखते हैं इन लोग देखो हमारे मतलब इंडिया में मेघालय के इधर टॉप हिल में वो उधर से भी बंगाली देखते हैं तो सोचो बंगाली कितना पावरफुल हो गया अब टाटा बाय बाय हाँ Miss you. मिस यू टू एंड सी यू सून ओके ये देखो गुड नाइट सर ओके गुड नाइट मैडम একদম সঁচা কথা কৈছোঁ মানে উঠোতে যেনেকুৱা মানে কষ্ট লাগি আছে মই এক্সপ্লেইন কৰিব নোৱাৰিম কমচে কম 40 to 45 কিলোমিটাৰ্ছত অহা যোৱাটো লাগি আছে এতিয়া একদম হিলৰ টপলৈকে উঠি আছোঁ এনেকুৱা লাগি আছে ভাই ইয়াৰে মানুহ কেনেকৈ বাচি থাকে কেনেকৈ এনেকুৱাকৈ কষ্ট কৰিব পাৰে মই জীৱনতো ভবা নাই ভাই এইবাৰ প্ৰেক্টিকেলি কৰি মই গম পালোঁ কেনেকুৱা কষ্ট ইহঁতৰ মোৰ ওচৰত যদি পইচা থাকিলে হয় মই সকলোকে সেয়াতে কিবা এটা হেল্প কৰিলোঁ হয় কিন্তু এতিয়া মোৰ তাতে পইচা নাই আপোনালোকে মোক ইমানখিনি আগবঢ়াওক যে যাতে মই এনেকুৱা ধৰণৰ মানুহৰ কাৰণে হেল্প কৰিব পাৰোঁ এইটো হ'ল আপোনালোকৰ কয়লা এইটো চাব বা আপোনালোকে এটা গাঁত হৈ আছে এয়া কয়লাৰ গাঁত এইটো আৰু এইবিলাক হ'ল কয়লা অলপ আগত যে লগ পালোঁ তেওঁলোকে মোক এইবিলাক দিছে খাবলৈ তো বহুত কষ্ট কৰিলোঁ এতিয়া এইবিলাক খাম আৰু বহুত মজা লাগিছে আৰু বহুত ফানি হয় আৰু মোক একদম কি ক'ম জোচ আছে ইহঁতৰ এইটো চাওক এইটো হ'ল বাংলাদেশৰ কেক খাই আছোঁ মই জীৱনতে ভবাও নাই যে মই কোনোবা দিনা বাংলাদেশৰ বস্তুও খাম তাৰমানে এয়া চাওক ডেলিছ কাপ কেক চ' এতিয়া আমি খাম আৰু বাপৰে বাপ বাংলাদেশৰ কেক খাই আছোঁ কি ৰে ভাই এইটো চাব পাৰে এইটো যোনটো আপোনালোকে চাইছে এইটো হ'ল আপোনাৰ চূণ যে বনায় সেইটো চূণ এইটো পাথৰেদি বনায় আৰু এইটো চূণেদি চিমেণ্টো বনায় চিমেণ্ট বনায় তাই না হা এইটো পাথৰেদি চিমেণ্ট বনায় আৰু চূণ বনায় তো চাই থাকক এয়া একদম ছেমে আৰু এয়া সেনেকৈ যেনেকুৱা যে চূণ যে ভিজোৱাৰ আগত যেনেকুৱা থাকে সৰু সৰু টুকুৰা এইটো ডাঙৰ টুকুৰা সেইটোৱে আৰু পাহাৰৰ মাজতো যে এনেকুৱা এটা সুন্দৰ দলং থাকে সেইটো মই আজি চালোঁ চাওক কেনেকুৱা এটা মজাৰ দৃশ্য এয়া চাওক ইফালে চাব পাৰে এয়া চাওক চব জংঘল ভৰা জংঘল मतलब पूरा हरे हरे पत्ते चैनल के बारे में कुछ बोलो ये चैनल को सब्सक्राइब कर देना और बेल आइकन को दबाना मत भूलो और लाइक भी कर देना थैंक यू ब्रदर थैंक यू वेलकम ইয়াত কি বস্তু চালো এয়া চাওক কি হাঁহি মাৰিছে এয়া চাওক এয়া কুকুৰৰ লগত খেলি আছে পোৱালিৰ লগত কি কিউটি পোৱালি ইয়া क्या कर रहे हो হা যদি আপোনালোকে এইটো পোৱালিটোক ভাল লাগে তেনেহ'লে লাইক কৰি দিয়ক আৰু এয়া চাওক এয়া हाँ आ गया ओके बाय टाटा रहो हाँ खुश रहो हमेशा टाटा बाय बाय रहो खुश रहो हमेशा ओके फाइनली मैं आহি গ'লো এয়া হ'ল বাংলাদেশৰ বৰ্ডাৰ তো এয়া চাব পাৰে বাংলাদেশৰ বৰ্ডাৰৰ আমাৰ যে ইণ্ডিয়া আছে ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰৰ মাজত এনেকুৱাকৈ বৰ্ডাৰটো এনেকুৱাকৈ বনোৱা থাকে এয়া চাওক এয়া হ'ল হেৰি আপোনাৰ এয়া লোহাই দি এয়া গুণা আছে ইয়াতে আৰু অলপ আগত যাই পাম আমি BSF কেইটাক লগ পাম চ' BSF বোলে এতিয়া তলত গৈছে মানুহ কি কৰি আছে নকৰি আছে সেইবিলাক চাবলৈ ফাইনালি এইটো হ'ল বাংলাদেশ এইটো চাব পাৰে আপোনালোকে বাংলাদেশ একদম আমাৰ অসমৰ নিচিনাই একদম ছেম টু ছেম এয়া চাওক জুম কৰি দেখাই আছোঁ এয়া হ'ল বাংলাদেশৰ এনেকুৱা ঘৰ বাৰী এয়া চাব পাৰে আপোনালোকে বাংলাদেশ দিছ ইজ বাংলাদেশ পहुंच गया क्यों टकला बॉस हिला डाला ना চ' গাইছ আমি এতিয়া মানে আৰ্মি BSFৰ লগত কথা পাতিলোঁ তাৰমানে সন্মুখতে 26 জানুৱাৰী আছে 26 জানুৱাৰীৰ কাৰণে তেওঁলোকৰ পাৰ্মিশ্যন নাই যে তেওঁলোকৰ লগত কথা পাতিব পাৰিম চ' তেওঁলোকৰ লগত যদি কথা পাতিব মানে বিচাৰোঁ তেতিয়াহ'লে ইয়াতে হেডকোৱাৰ্টাৰ আছে হেডকোৱাৰ্টাৰৰ পৰা পাৰ্মিশ্যন লৈ তাৰ পিছতহে কথা পাতিব লাগে চ' সেইকাৰণে নোৱাৰিলোঁ বহুত বেয়া লাগি আছে মই 25 কিলোমিটাৰমান পাহাৰৰ ওপৰেদি খোজকাঢ়ি এনেকুৱা ভয়ানক জাগাই দি আহিছোঁ মই মানে কি ক'ম এক্সপ্লেইন কৰিব নোৱাৰিম চ' মানে দাদাই এনেকুৱা ভালকৈ কথা পাতিলে মই কি ক'ম আৰু বহুত ভাল লাগিছে তেওঁলোকৰ কাৰণে এটা লাইক হ'লেও মাৰি দিব BSFৰ কাৰণে মোৰ কাৰণে
নহয় হ'লে BSFৰ কাৰণেও হ'লে মাৰি দিব এওঁলোকে ইমান কষ্ট কৰি আমাক প্ৰটেক্ট কৰি আছে এওঁলোকৰ প্ৰটেক্টৰ কাৰণে আমি কিন্তু আজি ৰাতি পুৰা একদম চব চিন্তা এইবিলাক এৰি কেনে আমি টোপনি একদম বিন্দাছ টোপনি মাৰিব পাৰোঁ তো তেওঁলোকৰ কাৰণে অনলি জাষ্ট ফৰ তেওঁলোকৰ কাৰণে চ' তেওঁলোকৰ কাৰণে এটা হ'লেও লাইক মাৰি দিব আৰু তেওঁলোকৰ কাৰণে দোৱা কৰিব যাতে তেওঁলোকে সকলোৱে যাতে ভাল থাকে বনাম তো ভিডিঅ'টো যদি ভাল লাগি থাকে তেওঁলোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব এনেকুৱা শ্বেয়াৰ কৰক যাতে সকলোৱে দেখা পায় যে ইয়াতে মানুহবিলাকে কেনেকুৱাকৈ কষ্ট কৰি থাকে সেইটো চব মানুহ যাতে গম পায় যে ইয়াতে মানুহ কেনেকৈ কষ্ট কৰে